নমস্কাৰ বন্ধুসকল, এফএক্স টিভিলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ আমাৰ চলচ্চিত্ৰ সিৰিজৰ দ্বিতীয় খণ্ডলৈ। কিন্তু প্ৰথমতে চিনেমা সম্পৰ্কে বিভিন্ন গঠনমূলক ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰক এফএক্স টিভি। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। ক্ৰিষ্টোফাৰ নোলান ছবি জগতৰ এক চিনাকি নাম। বহুকেইখন সফল কথাছবি তেওঁ ইতিমধ্যে আমাক উপহাৰ দিছে। তেওঁৰ কথাছবি বেয়া পোৱা মানুহ খুব কম ওলাব। তেওঁৰ কথাছবিৰ এটা বিশেষত্ব হ'ল তেওঁৰ কথাছবিৰ বিষয়বস্তু আন সকলোতকৈ বেলেগ, যি প্ৰতিবাৰেই আমাক আচৰিত কৰি আহিছে। তেওঁৰ এখন অন্যতম সফল কথাছবি হ'ল ইনচেপশ্যন। ছবিখন মুক্তি পোৱা 7 বছৰ হ'ল, তথাপি এতিয়াও এই ছবিখনে মনত সুদুৱনি লগায়। ইয়াৰ কাৰণ ছবিখনৰ টান বিষয়বস্তু। যেতিয়া বিষয়বস্তু সপোনৰ ভিতৰৰ সপোন হয়, তেতিয়া মনত সুদুৱনি থকাটো স্বাভাৱিক। তলত এই সুদুৱনি আঁতৰাবলৈকে অলপ চেষ্টা কৰা হ'ল। কথাছবিখনৰ মূল বিষয়বস্তুটোৱেই হ'ল সপোন। এই সপোনৰ লগত জড়িত তিনিবিধ উপাদান হ'ল সপোন দেখোঁতা, যিজন লোকে সপোন দেখে; বিষয়বস্তু, যিজন লোকৰ পৰা সংবাদ আহৰণ কৰা যায়, যিটো লোকজনৰ অৱচেতন মনটোৱে সহায় কৰে; আৰু স্থপতিবিদ, যিজন লোকে সপোনৰ পৰ্যায় পৰিকল্পনা কৰে বা তৈয়াৰ কৰে। কথাছবিখনত সপোনবিলাক 2 প্ৰকাৰৰ আছিল। প্ৰথমবিধ হ'ল সাধাৰণ সপোনৰ ভিতৰৰ সপোন, যিটো কবে সাধাৰণতে সংবাদ আহৰণ কৰিবলৈ ব্যৱহাৰ বিষয়বস্তুৰ ওপৰত প্ৰয়োগ কৰে। ছবিখনৰ আৰম্ভণিতে দেখুওৱা য'ত কবে ছাইটোৰ পৰা সংবাদ আহৰণ কৰিবলৈ চেষ্টা কৰে, সেইটো তেনেকুৱা ধৰণৰ সপোন। দ্বিতীয়বিধ হ'ল বহুকেইটা স্তৰ থকা সপোন। ফিচাৰৰ পৃথিৱীখনত সোমাবলৈ চেষ্টা কৰাটো আছিল এনেধৰণৰ সপোন। এনেধৰণৰ সপোনৰ কাৰণে খুব শান্ত পৰিৱেশৰ দৰকাৰ হৈছিল। ইয়াৰ উপৰি যিমানেই সপোনৰ স্তৰ বাঢ়ি গৈছিল, সিমানেই বাস্তৱ আৰু সপোনৰ পৃথিৱীৰ সময়ৰ মাজত থকা পাৰ্থক্য বাঢ়ি গৈছিল। বাস্তৱ পৃথিৱীৰ 10 ঘণ্টা সপোনৰ প্ৰথম স্তৰত আছিল 1 সপ্তাহ আৰু দ্বিতীয় স্তৰত আছিল 6 মাহ, আৰু এনেকৈয়ে সপোনৰ পৃথিৱীত সময়ৰ পৰিৱৰ্তন হৈ গৈছিল। এতিয়া কথাছবিখনত ব্যৱহাৰ কৰা কিক মানে কি? কথাছবিখনত কিক হৈছে এক প্ৰকাৰৰ বাধা। মানে ধৰি লওক আপুনি নিদ্ৰাত মগ্ন, তেনেতে আপোনাক কোনোবাই মতাত আপুনি অকস্মাত সাৰ পালে। এনেধৰণৰ কথাকে বুজাবলৈ ব্যৱহাৰ কৰা হৈছে কিকৰ। এই কিকৰ ফলত সপোন দেখোঁতা প্ৰথম স্তৰতে সাৰ পাই যায়। ছবিখনত যেতিয়া কব বাথটাবত পানীৰ মাজত সোমাই গৈছিল, তেতিয়া তেওঁ সপোনৰ প্ৰথম স্তৰতে সাৰ পাইছিল। ই হৈছে কিক। এইবিধ কিক হ'ল বাস্তৱ পৃথিৱীৰ। আকৌ আন এবিধ কিক আছে, যিটো সপোনৰ পৃথিৱীত পোৱা যায়। কবে আৰ্থাৰক মূৰত গুলিয়াইছিল, যাৰ ফলতে আৰ্থাৰৰ বাস্তৱ পৃথিৱীত সাৰ পাইছিল। কিন্তু যেতিয়া সপোন দেখোঁতা সপোনৰ বহুকেইটা স্তৰত উপস্থিত হয়, তেতিয়া এটা সাধাৰণ কিক তেওঁক সাৰ পোৱাবলৈ যথেষ্ট নহয়। তাৰ কাৰণে লাগিব এক শক্তিশালী কিক। এই কিক সমান্তৰালভাৱে 2খন ঠাইত প্ৰয়োগ কৰিব লাগিব। মানে এক প্ৰকাৰৰ কিক বাস্তৱ পৃথিৱীৰ লোকজনৰ ওপৰত প্ৰয়োগ কৰিব লাগিব, আৰু আন এবিধ কিক ঠিক সেই সময়তে প্ৰয়োগ কৰিব লাগিব সপোনৰ পৃথিৱীৰ লোকজনৰ ওপৰত। সহজ অৰ্থত ধৰি লওক আপুনি শুই আছে আৰু সপোন দেখি আছে। সেই অৱস্থাত যদি কোনোবাই আপোনাৰ শুই থকা শৰীৰক ঠেলি দিয়ে বা হেঁচুকি দি বিচনাৰ পৰা পেলাই দিয়ে, তেন্তে আপুনি সাৰ পাই যাব, আৰু সেই সময়তে আপুনি সপোনটোৰ পৰাও ওলাই আহিব। এইটো প্ৰথম অৱস্থাৰ এটা সাধাৰণ কিক। আকৌ ধৰি লওক আপুনি অচেতন অৱস্থাত আছে, কাৰণ আপোনাৰ ওপৰত এনাস্থেচিয়া প্ৰয়োগ কৰা হৈছে, আৰু আপুনি সেই অৱস্থাত সপোন দেখি আছে। তেনে অৱস্থাত আপুনি মাত্ৰ ঠেলি বা হেঁচুকিয়াই বিচনাৰ পৰা পেলাই জগাবলৈ সক্ষম নহয়। তেন্তে তেনে অৱস্থাত আপুনি কেনেকৈ সাৰ পাব? এটা উপায় আছে। যেতিয়া আপোনাৰ ওপৰত এনাস্থেচিয়াৰ প্ৰভাৱ শেষ হ'ব, এইটো ঠিক কথাছবিত ব্যৱহাৰ কৰা ড্ৰিম মেচিনৰ টাইমাৰৰ দৰে। আনটো উপায় হ'ল কথাছবিখনৰ দৰে সমান্তৰালকৈ ব্যৱহাৰ কৰা 2টা কিক। যদি কিবা উপায়েৰে সপোনৰ ব্যক্তিজনক পেলোৱা হয়
আৰু ঠিক একেই সময়তে বাস্তৱ পৃথিৱীত আপোনাক বিচনাৰ পৰা পেলাই দিয়া হয়, তেতিয়া হয়তো এনে অৱস্থাত আপুনি সাৰ পাব। কিন্তু এনাস্থেচিয়া এনেকৈ দিব লাগিব যাতে পৰি যোৱাটো ব্যক্তিজনে অনুভৱ কৰে। কথাছবিত আমি দেখিবলৈ পাইছিলোঁ যেতিয়া তেওঁলোক বৰফৰ মাজত আছিল, তেওঁলোকে মিচিং কিকৰ কথা উল্লেখ কৰিছিল। তেওঁলোকৰ প্ৰকৃত কিকটো আছিল ভানখনৰ দলংখনৰ কোণৰ লগত জড়িত, কিন্তু তেওঁলোকৰ ভানখন পানীত পৰি গৈছিল। এইটোৱেই আছিল মিচিং কিক। ইয়াৰ ফলত আৰ্থাৰ থকা হোটেলখনৰ মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ পৰিছিল। ইয়াৰ পৰা উদ্ধাৰ পাবলৈ আৰ্থাৰে লিফ্টখন নিয়ন্ত্ৰণহীন কৰি তললৈ লৈ যাবলগীয়া হৈছিল। এইটো আছিল এটা সমান্তৰাল কিক। এতিয়া আহোঁ মৃত্যুলৈ। কি হ'ব যেতিয়া এজনৰ সপোনত মৃত্যু হ'ব? এইটো আকৌ নিৰ্ভৰ কৰিব সপোনৰ স্তৰবিলাকৰ ওপৰত। যদি এটা সাধাৰণ পৰ্যায়ৰ সপোনত কোনো লোকৰ মৃত্যু হয়, তেন্তে এইটো হ'ব এটা কিক আৰু লোকজন সাৰ পাই যাব। কিন্তু যদি বহুকেইটা স্তৰৰ ভিতৰত সোমাই থকা সপোনত লোকজনৰ মৃত্যু হয়, তেন্তে তেওঁ সোমাই পৰিব লিম্বুত। এতিয়া লিম্বু কি? লিম্বু হৈছে এটা অৱচেতন অৱস্থা য'ত লোকজন এখন পৃথিৱীত উপনীত হয় য'ত তেওঁৰ মগজে সেইটো সপোন বা বাস্তৱ ধৰিব নোৱাৰে, আৰু তেওঁ সেই পৃথিৱীতেই চিৰদিনৰ কাৰণে হেৰাই যোৱাৰ সম্ভাৱনা থাকে। আৰু যদি এই অৱস্থাত তেওঁৰ মৃত্যু হয়, তেন্তে ব্যক্তিজনে সকলো স্তৰ অতিক্ৰম কৰি বাস্তৱ পৃথিৱীত উপস্থিত হ'ব। কথাছবিখনত আমি দেখিবলৈ পাইছিলোঁ কব আৰু মলৰ সেই অদ্ভুত পৃথিৱীখন, য'ত দুয়ো মিলি নানা ধৰণৰ ঘৰ অট্টালিকা নিৰ্মাণ কৰিছিল। সেইখন পৃথিৱী আছিল এটা লিম্বু। দুটা ধৰণে ব্যক্তিজন লিম্বুত প্ৰৱেশ কৰিব পাৰে। প্ৰথমতে, যদি সপোনৰ পৃথিৱীখনৰ 3টা স্তৰ থাকে আৰু ব্যক্তিজনে সেই পৰিকল্পনা কৰা 3টা স্তৰৰ বাহিৰেও আন এটা স্তৰত সোমাবলৈ চেষ্টা কৰে, তেন্তে তেওঁ লিম্বুত প্ৰৱেশ কৰিব। এই ধৰণৰ লিম্বুত ব্যক্তিজনে এটা নতুন স্তৰত প্ৰৱেশ কৰিছিল মনত থাকে, আৰু লিম্বুত প্ৰৱেশ কৰাৰ আগেয়ে কি কৰিছিল সেয়াও মনত থাকে। দ্বিতীয়টো, যেতিয়া ব্যক্তিজনৰ ওপৰত কোৱা ধৰণৰ বহুস্তৰীয় সপোনত মৃত্যু হয়। এই লিম্বুত প্ৰৱেশ কৰাৰ পাছত ব্যক্তিজনৰ একো মনত নাথাকে। কথাছবিখনত কবে কৈছিল যে সপোনৰ প্ৰতিটো স্তৰতে এটা নিৰাপদ স্থান আছে য'ত বিষয়বস্তুৰ নানা চিন্তা আৰু গোপনীয় কথাবিলাক থাকে। কবৰ দলটোৱে সেই নিৰাপদ স্থানৰ পৰা লোকজন গোপনীয় কথাবিলাক আহৰণ কৰিবলৈ চেষ্টা কৰে। কবে লগতে কৈছিল সপোনৰ 3য় স্তৰ বা তাৰ তলৰ স্তৰত যদি ব্যক্তিজনৰ সেই নিৰাপদ স্থানত কেনেবাকৈ কোনো ধৰণৰ ধাৰণা দিবলৈ সক্ষম হয়, তেন্তে ব্যক্তিজনে সাৰ পাই সেইটো নিজৰ ধাৰণা বুলি ভাবিব। যেতিয়া কব আৰু মল লিম্বুত বন্দী হৈছিল, কবে লাহে লাহে বুজি উঠিছিল যে সেয়া বাস্তৱ পৃথিৱী নহয়, কিন্তু মলে সেই কথা স্বীকাৰ কৰা নাছিল। সেয়েহে কবে মলৰ সেই নিৰাপদ স্থানত এটা ঘূৰি থকা টোটেমৰ প্ৰৱেশ কৰিছিল, যিটোৱে মলক সেইটো সপোন বুলি বিশ্বাস কৰাত সহায় কৰিব। শেষত মলে সেই লিম্বু বাস্তৱ নহয় বুলি পতিয়ন গৈছিল আৰু কবৰ সৈতে একেলগে ৰেল লাইনত মৃত্যুৰ বাবে অপেক্ষা কৰিছিল। কব আৰু মল তাৰ পাছতে নিজকে নিজৰ কোঠাত আৱিষ্কাৰ কৰিছিল, কিন্তু সেই ঘূৰি থকা টোটেমৰ বাবে মলে সেই বাস্তৱ পৃথিৱীকো সপোন বুলি ভাবিবলৈ ধৰিছিল, যাৰ ফলতেই মলে ঘৰৰ পৰা জাপ দিছিল। কিন্তু সেইখন আছিল বাস্তৱ পৃথিৱী, যাৰ ফলত মলৰ সঁচাকৈয়ে মৃত্যু হৈছিল। লিম্বুত চাইটো কবতকৈ বহু বেছি বয়সীয়াল আছিল। ইয়াৰ কাৰণ কি হ'ব পাৰে? চাইটোৰ প্ৰথম স্তৰত গুলী লাগিছিল। তেনেদৰে চাইটোৱে কেইবাটাও স্তৰ পাৰ কৰি শেষত লিম্বুত প্ৰৱেশ কৰিছিল। 3য় স্তৰত ফিছাৰক যেতিয়া মলে হত্যা কৰিছিল, তেতিয়া ফিছাৰ লিম্বুত প্ৰৱেশ কৰিছিল। তেতিয়া কব আৰু এৰিয়াণ্ডে 4ৰ্থ স্তৰত প্ৰৱেশ কৰি ফিছাৰক উদ্ধাৰ কৰিছিল। এৰিয়াণ্ডে ফিছাৰক লৈ সেই লিম্বুৰ পৰা মুক্তি পাইছিল, কিন্তু কব থাকি গৈছিল সেই স্তৰত মলৰ সৈতে যুঁজিবলৈ আৰু চাইটোক লিম্বুৰ পৰা মুক্তি দিবলৈ। যেতিয়া ভানখনত সকলোৱে নিজৰ কিকৰ জৰিয়তে প্ৰথম স্তৰলৈ ঘূৰি আহিছিল, তেতিয়া সকলোৱে কবক পানীত এৰি আহিছিল, যাৰ ফলতে কবৰ পানীত ডুবি মৃত্যু হৈছিল। দুয়ো লিম্বুত প্ৰৱেশ কৰিছিল, কিন্তু দুয়োৰে মৃত্যু বেলেগ বেলেগ স্তৰত হোৱা কাৰণে দুয়োৰে বয়সৰ মাজত পাৰ্থক্য আছিল। কথাছবিখনৰ প্ৰথম আৰু শেষত আমি দেখা পাওঁ
বুঢ়া চাইটোৱে কবক কোৱা আৰু হিয়াৰ টু কিল মি, যিটো আছিল দুয়োৰে লিম্বুৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায়। এতিয়া ইমানখিনি হোৱাৰ পাছত শেষৰ দৃশ্যটোৱে দৰ্শকৰ মনত এটা সন্দেহৰ সৃষ্টি কৰে। গোটেই কথাছবিখনেই সপোন আছিল নেকি, নে শেষত কব বাস্তৱ পৃথিৱীলৈ ঘূৰি আহে? কিন্তু দুয়োৰে মৃত্যু বেলেগ বেলেগ স্তৰত হোৱাৰ কাৰণে দুয়োৰে গোটেই কথাছবিখনেই এটা সপোন আছিল। তেন্তে এইটো অস্পষ্ট হৈ ৰব, এইটো কাৰ সপোন, কাৰ কল্পনা? যদি সপোন হয় তেন্তে সপোনৰ বিভিন্ন স্তৰ তথা কিক আদি ধাৰণাবিলাক হৈ পৰিব অৰ্থহীন। ঘূৰি থকা টেটুমটোৰ গতি শেষৰ পিনে হ্ৰাস হোৱা যেন বুলি অনুমান কৰিব পৰা যায় যদিও এই কথা 100% মানিও ল'ব নোৱাৰি। কিন্তু যদি কবক শেষত বাস্তৱত উপস্থিত হৈছে বুলি ধৰা হয় তেন্তে ই হ'ব কথাছবিখনৰ এক সুন্দৰ সমাপ্তি। কাৰণ কথাছবি, সপোনেই বা নিজৰ বাস্তৱ জীৱনেই হওক, সকলোতে আমাৰ কাম্য এক হেপী এণ্ডিং।